So hi guys, পুনৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল বাপি ব্লগত। তো বহুত দিনৰ পৰা কৈ আছিলোঁ যে গিভৱে কৰিম। তো আজি এই ভিডিঅ'টোতে মোৰ গিভৱে হ'ব। তো গিভৱে ৰাখিম। তো 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 গাইসকল কেনে আছে, ভালে আছে? তো তো ষ্টাৰ্ট কৰোঁ। তো ভিডিঅ'টো একো নাই, ব্লগ নহয়, জাষ্ট মোৰ ঘৰৰে জেগাখিনি। এতিয়া বৰ্তমান মই ঘৰৰ ওপৰত আছোঁ আৰু এইবোৰ আপোনাৰ আমাৰ ফুলঝাৰু গছ হয়। এইবোৰ ফুলঝাৰু গছ, পাহাৰত থাকোঁ ন আমি, তো পাহাৰ এলেকা। তো যিটোকে আপোনাৰ এইটো ভিডিঅ'তে আপোনাৰ গিভৱে ৰাখিছোঁ, যিটোকে কিছুমান নিয়ম থাকিব। তো নিয়মটো চবেই ৰাখে। তো মোৰ ফালৰ পৰা বেছি নহয়, তিনিটা ৰাখিম। তো ফাৰ্ষ্টটো হ'ল আপোনাৰ পোনপ্ৰথমে ছাবস্ক্ৰাইব কৰিব লাগিব মোৰ চেনেলটো, আৰু ছেকেণ্ড হ'ল আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। সম্পূৰ্ণ নাচালে একো নাই, জাষ্ট আপোনাৰ যিখিনি মিনিট হয় তাৰে 1-1.5 মিনিট চালে হৈ যাব ভিডিঅ'টো। আৰু নেক্সট হ'ব আপোনাৰ ভিডিঅ'টোত এটা ভালছে আপোনালোকৰ কমেণ্ট, যিটো কমেণ্টৰ ওপৰতে আপোনাৰ গিভৱেটো হয়। আৰু ইমান ডাঙৰ মানে গিভৱে নহয়, আপোনাৰ জাষ্ট সৰু যে 1K হোৱাৰ কাৰণে আপোনাৰ মানে এটা সৰু গিভৱে এটা, ইমান ডাঙৰ গিভৱে নহয়। যে কিছুমান ডাঙৰ ইউটিউবাৰে আপোনাৰ ডাঙৰ আইফোন কিবা দিয়ে, সেইবোৰ মোৰ নহয়। জাষ্ট মোৰ ফালৰ পৰা এটা সৰু গিভৱে হ'ব, যিটো আপোনাৰ গিভৱে আপোনাৰ ভালে আৰু দিম আপোনাৰ মোৰ ফালৰ পৰা। তো এইখিনিয়ে। তো ভিডিঅ'টো সম্পূৰ্ণ চালে আৰু বেছি ভাল লাগিব, কিয়নো আৰু চাব আৰু বেল আইকনটো বজাব লাগিব। আৰু যিটো আপোনাৰ ভিডিঅ' মোৰ আপোনাৰ ৰিজাল্টটো দিম দেৱালীৰ আগে দিম। দেৱালীৰ যিদিনা 12 তাৰিখে নৱেম্বৰ 12 তাৰিখে দেৱালী আছে। তো দেৱালীত যদিও দিব নোৱাৰোঁ, তাৰ 12 তাৰিখে দেৱালী আছে, তো 15 বা 16 তাৰিখে আপোনালোকে ৰিজাল্টটো পাই যাব। গতিকে আপোনাৰ ৰিজাল্টৰ ভিডিঅ'টো পাই যাব এটা। তো ভিডিঅ'খিনিতে সেইখিনিয়ে। তো বহুত ভিডিঅ' কৰিলোঁ, কি কৰিলোঁ, বৰ্তমান কোনো ধৰণৰ কি পোৱা নাই। তো এইটো আমাৰ ঘৰ আৰু মই ওপৰত আছোঁ বৰ্তমান। আৰু এইটো শেৱালি গছ। তো শেৱালি গছটো বুলিলে গমেই পায় আপোনালোকে, ফুল শেৱালি বুলিলে মানে পূজা আহিলে। তো আপোনালোকৰ পূজাৰ বজাৰ কৰিলে নে নাই কমেণ্ট কৰি জনাব। বৰ্তমান মই কৰা নাই, ল'ৰাৰ কাৰণে আনিম চাগে 15-16 তাৰিখে মই যাম বজাৰত। তো ল'ৰাৰ কাৰণে এযোৰ কাপোৰ আনিম। তো কাম কাজ এইটো ভালকৈ এতিয়া বৰ্তমান হোৱা নাই। তো আৰু এটা ক'ম, ৰিংকু মই মাতিম স্পেচিয়েলি আপোনাৰ সেইদিনা গিভৱে ৰিজাল্ট দিম। তো এতিয়া কৈ থওঁ যে মই এটা আপোনাৰ পল পাতিছোঁ, মানে আপোনাৰ ভোটিং পাতিছিলোঁ, যে দুটা আপোনাৰ পোল দিছিলোঁ, মানে ভোট দিছিলোঁ, মানে দুটা বস্তু ৰাখিছিলোঁ। কোনটো মানে গিভৱে দিলে আপোনালোকে মোৰ চেনেলত যাই কিনে আপোনাৰ কমিউনিটিত প'ষ্ট এটা চাব পাৰে, যে কোনটো বস্তু দিলে আপোনাৰ মানে ভিডিঅ' মানে গিভৱে ভাল হ'ব। তো দুটা দিছিলোঁ, এটা আছে আপোনাৰ আইপড, মানে ইয়াৰফোন আইপড বুলি কয় যে আপোনাৰ ব্লুটুথ ইয়াৰপড, আৰু এটা দিছিলোঁ আপোনাৰ স্মাৰ্ট ৱাচ। তো বৰ্তমান যেতিয়ালৈকে দেখিলোঁ, তো মোৰ ছাইডত চাব পাৰে আপোনালোকে, তো 57% আহিছে আপোনাৰ ব্লুটুথ ইয়াৰফোনত। তো ইয়াৰপডটো তো যিটোকে আপুনি দেখা পালে, তো সেইটো ভোটিং ৰাখিছিলোঁ। তো কিছুমানে ভোট কৰিলে আপোনাৰ। তো সেইখিনি পিছতে মানে মই ভাবিছোঁ ব্লুটুথ ইয়াৰপডটোৱে দিম বুলি ভাবিছোঁ, কিয়নো ইমান বৰ্তমান মনিটাইজেশ্যন অন হোৱা নাই। তো তথাপি মোৰ ফালৰ পৰা 1K হোৱাৰ কাৰণে এটা মানে গিভৱে ৰাখিছোঁ। তো এইটোৱে, আৰু সেই গিভৱেটো ৰিজাল্টটো আপোনাক কেনেকৈ দিয়াৰ পিছত কেনেকৈ যোনে উইনাৰ হ'ব তেখেতে মোক কেনেকৈ মানে মোৰ পঠাম তেওঁলোকক, বা কেনেকৈ নপঠাওঁ, সেইটো গিভৱে ৰিজাল্টৰ দিনা আপোনালোকক মই ভিডিঅ'তে কৈ দিম। আৰু সেইখিনি দিয়ে কোৱা দিয়াৰ পিছতে কেনেকৈ মোক তেওঁ এড্ৰেছ বা কি দিব সেইখিনি ভালকৈ সেই ভিডিঅ'টোতে জনাই দিম। তো সেইখিনিয়ে। আৰু বৰ্তমান বহুত গধূলি হৈছে ন, কামৰ পৰা সেইকাৰণে ভাবিলোঁ গিভৱে ভিডিঅ'টো কৰিয়ে দিওঁ। তো আজি সেই কৰি দিলোঁ। বৰ্তমান জংঘলৰ মাজতে আছোঁ বৰ্তমান মই। এইটোৱে ঘৰ। এইবোৰ আপোনাৰ কি ফুলঝাৰু গছ, এইবোৰ তামোল গছ আমাৰ নহয়, কিন্তু তামোল গছবোৰ বেলেগৰ হয়। এইটো আমাৰ তামোল গছ নহয়, বেলেগৰ হয়। এইটো আমাৰ ঘৰটোৱে খালি। আৰু জাষ্ট একদিন হোম টুৰ কৰাম মোৰ ঘৰটোত কেনেকুৱা আছে। চ' বাকীখিনি যিখিনি আপোনালোকে সহায় সহযোগিতা বা মৰম দিলে, তো তাৰ ওপৰতে এটি গিভৱে পাতিছোঁ। তো আশা কৰিব যেন আৰু আগুৱাই যাওঁ, আৰু অতি সোনকালে যেন প্ৰাৰ্থনা কৰিব যে মনিটাইজেশ্যন অন হয়। তো অন হ'লে ভাল আৰু ভাল এটা আৰু ডাঙৰ গিভৱে এটা পাতিম আৰু মানে। তো এইটো মোৰ আশা আছে। তো এইটো আপোনালোকে যেন ফুলফিল কৰি দিয়ে। তো এইখিনি দিয়ে।
বেছি নাই ক'ব লগা কিয়নো মহো ধৰিছে বহুত গধূলি হ'ল তো ভিডিঅ'ৰ কামৰ পৰা আহিলোঁ ভাত চাত খাই কেনে ভাবিলোঁ গিভৱে ভিডিঅ'টো বনাই দিওঁ তো সেইখিনিয়ে ক'বলৈ তো বৰ্তমান মই ক'তো যোৱা নাই বা কি কৰা নাই ভালকৈ টুৰ দিব পৰা নাই সেইখিনিয়ে তো সেয়ে এইখনে বঢ়িয়া আমাৰ জেগা এইটোৱে আকাশ 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 তো গাইজ এইখিনিয়ে তো যেন আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই আৰু ছাবস্ক্ৰাইব কৰে আৰু অতি সোনকালে যেন মনিটাইজেশ্যন অন হয় এই আশা কৰিলোঁ আপোনালোকৰ ফালৰ পৰা আৰু এটা এদিন ৰাখিম আপোনাৰ কিউ এ ৰাখিম আৰু কিউ এন এ তো ৰাখিম সেইটোত আপোনাৰ কুৱেশ্যন এনচাৰটো দিয়া হ'ব সেইটো ক'ত কেনেকৈ কি কৰিব আপোনালোকক জনাম মই তো আজি গিভৱেৰ ভিডিঅ'টো এইখিনিতে আজি তো গিভৱেৰ ভিডিঅ'টো চাই কেনে আপোনালোকে কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো চাই কেনে কি কৰক তো আজিলৈ এইখিনিছোঁ নেক্সট ভিডিঅ' পাব আৰু পূজা বজাৰ যিটো যাওঁ পূজা বজাৰ কৰিম তো আজিলৈ এৰিছোঁ তো আশা কৰোঁ ভালে থাকিব আৰু সুখলে থাকিব আৰু ভিডিঅ'টো চাই যেনে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু বেল ঘণ্টিটো বজাই দিব তো আজিলৈ এৰিছোঁ বাই বাই এণ্ড জয় আই অসম